নমস্কাৰ প্ৰিয় বন্ধুসকল, পোন প্ৰথমবাৰৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আপোনালোকৰ প্ৰিয় হয় নহয় নাজানো আৰু প্ৰথমবাৰ বনাইছোঁ। যি কি নহওক আপোনালোকৰ প্ৰিয় অনুষ্ঠানলৈ বুলিয়ে কৈ দিছোঁ। যি কি নহওক বোলে আজি আমাৰ এই সংবাদস্থলীৰ পৰা বোলে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে টিকটকত আচলতে চলি আছে কি বোলে টিকটক কৰি আছে। যি কি নহওক টিকটকত কি চলি আছে তাৰ বিষয়ে জানিম, আৰু তাৰ টিকটকৰ বিষয়ে আমাৰ লগত কিছুমান বিশেষজ্ঞ আছে। বিশেষজ্ঞ কেইজনক আমি মাতি আনিছোঁ। বলকচোন, আমাৰ লগত আছে টিকটকৰ এজন ভাল মানে ফটুৱা বুলি ক'লেও বেয়া নহয় বোলে আমাৰ এজন বিশেষজ্ঞ আছে, বোলে তেখেতৰ লগত চিনাকি হওঁ। সেইটো ঠক ৰাইজে চাই আছে। চালেই নি এইটো ৰাইজ নমস্কাৰ। নমস্কাৰ আহিলে ন, চব ভালকে চাব। মই আহিছো আজি। যি কি নহওক লগতে আমাৰ লগত আৰু কি আছে আপোনালোকে সকলোৱে চিনি পায়। আমাৰ এছাম মানে পুৰুষ নে মহিলা ধৰিব নোৱাৰি তেখেতসকলৰ চিনিয়ৰ জেনেৰেশ্যনত পৰা বাইদেউ আপোনাকো আমাৰ মঞ্চলৈ স্বাগতম জনাইছো। নমস্কাৰ। তেতিয়াহ'লে বলকচোন আমি টিকটক জগতৰ মাজলৈ সোমাই যাওঁ। টিকটকত কোনেনো কিদৰে কি কাম কৰি আছে আমি তাৰ বিষয়ে আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আপোনালোকক দেখুৱাই যাম ধুনীয়া ধুনীয়া টিকটক, আৰু মাজে মাজে বেয়া বেয়া টিকটক কিছুমানো চাম চব চাম। যি কি নহওক বাৰু বলকচোন আজি টিকটকতনো কিনো ওলাই তাকে চাই যাওঁ। বিৰতিৰ পিছত স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠানটোলৈকে। নহয়, এইটো টিকটক ভিডিঅ'য়ে। বিৰতি নাছিল বোলে, যি কি নহওক বিৰতি নাছিল, এইটো টিকটক ভিডিঅ'হে বোলে আছিল। যি কি নহওক বলকচোন টিকটক ভিডিঅ'টো ভালদৰে চাই লওঁ কিনো কৰিছে বাইদেউ নে দাদা, যিয়ে নহওক বা যোনে হওক যিয়ে নহওক বোলে আমিনো চাওঁ কিনো কৰিছে তেখেতে। সাজ পোছাকযোৰ বাৰু যিমান যি হ'লেও ধুনীয়া লাগিছে দিয়ক। যি কি নহওক মডাৰ্ণ সাজ পৰিধান কৰি বাইদেউ বা দাদাই আমাৰ এই ভিডিঅ'টো পৰিৱেশন কৰিছে। বলকচোন ভিডিঅ'টো এনেকে বনালে ভাইৰেল হয় ন। আমি ভাইৰেল হ'বলে কাপোৰ পিন্ধিবও পাৰো, কাপোৰ খুলিবও পাৰো। এই ভিডিঅ'টো কিবা ভুল আছে নেকি বাৰু? নিচা ফাটি গ'ল বে। ইউ এনেকুৱা নেকি? এই অসমৰ জেগা নহয় জানো? মানে আমাৰ অসমীয়া ডেকাৰ নমস্কাৰ দেই। আপোনালোকক একেলগে দেখি ভাল লাগিলে যথেষ্ট। যি কি নহওক আপোনালোকৰ অসমবাসী ৰাইজকো দেখাইছে যে আমাৰ অসমীয়া ডেকা এটাৰ হ'বলগীয়া বৌহঁতি তেওঁ এই ডুৱেট ভিডিঅ'টো বনালে বাৰু। যি কি নহওক আপোনালোকৰ ভাল লাগিছে। আপুনি এনেধৰণৰ কাম কৰে বুলি মই ভবা নাছিলোঁ। যি কি নহওক কৰিছে যেতিয়া ভাল লাগিছে, আৰু আপুনি অনাগত দিনত যাতে এনেকুৱা ভিডিঅ' বনাই যায় তাৰ বাবে আমি সকলোৱে হয় আমি সকলোৱে যাতে বিচাৰোঁ তাৰে কামনা কৰিলোঁ। ধন্যবাদ। এই চব্জি এখন দেচোন, চাকনাকৈ খাম। আপুনি চব্জি বনাব বাৰু, তাৰ আগতে আপোনালোকক কিছুমান কথা পাতিলোঁ। আহকচোন আপুনি অকণ পাৰিলে যদি বাহিৰলৈ ওলাই আহক। ক্ষমা কৰিব বন্ধুসকল, আমাৰ লগত আছিলে তেখেত, আৰু তেখেতে কি হ'ল আমি কৈছিলোঁ যে তেখেতে ভাত বনাই আছিলে আৰু তেখেতক ক'লোঁ যে আমি বাহিৰলৈ আহক, কিন্তু তেওঁ লকডাউনৰ সময়ত একেবাৰে ৰাস্তা বাহিৰলৈ ওলাই আহিলে। সেইবাবে তেওঁক এয়া টীকাকৰণ কৰোৱা হ'ল। বা যি কি নহওক আপোনাৰ পিছে পৰে আপোনাৰ লগত কথা পাতিম। আপুনি এতিয়া অকণমান মলম চলম লগাই আহিব যাওক। এইটো কিন্তু বৰ ভাল কথা নহ'ল, কিন্তু টিকটকৰ ছুপাৰষ্টাৰক টীকাকৰণ কৰাটো বেয়া কথা আছিলে। এইটোৰ ওপৰত আমি আন্দোলন কৰিব লাগিব। ইনক্লাব জিন্দাবাদ। আমাৰ দাবী মানিবই লাগিব দেই, কৈছো। লাভ নাই আমাৰ আছেও। কি বুজিয়ে নাপায় বাইদেউ। মানে আপুনি কি ক'ব, আপোনালোকৰ সন্থাটোৱে মানে এনেকুৱা কৰাটো কিবা জৰুৰী নেকি? মানে ভাইৰেল হ'বলৈ মানে বেগ কিবা কিবি পিন্ধি এনেকে হোৱাটো কিবা জৰুৰী নেকি বাইদেউ? তুমি এনেকে আমাৰ ক্ৰিয়েটিভিটি ধেৰ কথা নকবা। আমাৰ ক্ৰিয়েটিভিটি আছে বুজিছা। আমি মন গ'লে বেগো পিন্ধিব পাৰো, আমি কাগজো পিন্ধিব পাৰো, আমি কলপাতো পিন্ধিব পাৰো। চাবা নেকি আমি কলপাতো পিন্ধি ভিডিঅ' বনাইছো। আৰু বেছি দিন নাই, যদি এইখিনি কৰিও ভাইৰেল নহওঁ আমি কাপোৰ খুলি হ'লেও ভিডিঅ' বনাম। একদম মাৰি পঠিয়াম ইয়াক মই অকলে ভাঙি দিম এইটো খেত ইয়াৰ পৰা। এইটো কি বস্তু চিনি পাইছাই নহয়? এইটো দেখিলা, এইটো তোমালোকে সকলোৱে চিনি পোৱা। আৰু এটা কথা কৈছো, এপাচি শাকত এটা জালুকৰ মূল্য নাথাকিব পাৰে, কিন্তু এগিলাচ পানীত এটোপাল মদৰ মূল্য বহুত আছে। আৰু টিকটকত এনেকুৱা ফটোৱা ভিডিঅ' বনোৱা মানুহবোৰৰ মূল্য বহুত আছে, যিবোৰ অকল তুমিও মই দি আছো নেকি? কাৰণে চিৰিয়াছ দিয়া।
कौन है ये लोग कहां से आते हैं নহয় মানে মই অথনিৰ পৰা কথাটো বুজি পোৱা নাই আচলতে ক্ৰিয়েটিভিটিৰ নামত মানে এয়া ক্ৰিয়েটিভিটি নেকি যে এনেকুৱা ধৰণৰ ভিডিঅ' কোনোবাই খাইছে কোনোবাই বস্তা পিন্ধি নাচিছে মানে কি মানে আৰু তেখেতসকলকে আপোনালোকে চব তেখেতসকলৰ ফলোৱাৰ্ছ বহুত বেছি আৰু বহুতে আকৌ মই সৰু ফলোৱাৰ্ছ ডাঙৰ ফলোৱাৰ্ছ কৰিব লেকচাৰ মৰাবোৰ আছে যি কি নহওক সেইটো ক'ব নাযাওঁ কিন্তু তথাপি এইবোৰ কৰি থকাটো বাৰু যি কি নহওক বন্ধুসকল আজি আপোনালোকক ইমানখিনিলৈকে দেখাব পাৰোঁ কাৰণ ইয়াতকৈ বেছি আৰু মই মক্কেল আমি সহ্য কৰিব নোৱাৰোঁ যি কি নহওক আপোনালোকক ইমানখিনি দেখাই গ'লো আৰু পৰৱৰ্তী অনুষ্ঠানত আৰু আপোনালোকলৈ আহি থাকিব আপোনালোকক দেখুৱাই থাকিম কেনেকুৱা ধৰণৰ মক্কেলে আমাৰ লগত কি কৰি আছে আৰু দুখটো আচলতে তেখেতসকলৰ গাত নহয় মই এটা কথাই ক'ব বিচাৰিছোঁ দুখটো আচলতে তেখেতসকলৰ গাত নহয় তেখেত আপুনি চব ফেচবুকত হওক বা টিকটকত হওক বা ইউটিউবতে হওক য'তে যি নহওক বাৰু যিসকলে মানে এনেই ব্যৱহাৰ কৰি আছে মানে ফটোৱা কাম কিছুমান কৰি আছে যিসকলে মক্কেলামি কৰি আছে তেখেতসকলৰ ফলোৱাৰ্ছ বেছি তেখেতসকলে ইমান শ্বেয়াৰ পায় তেখেতসকলৰ কাম আমাৰ আচলতে কি কাম নেকি সেইটো যে যিয়ে ফটোৱা কৰি আছে যি কোনো কাম নাইকিয়া মানুহ যি আৱৰ্জনা সমাজত তেখেতসকলক আমি কি কৰিছোঁ দি আছোঁ ছাপোৰ্ট কৰি আছোঁ তো ছাপোৰ্ট এনেকুৱা এজন ব্যক্তিক কৰক যিজন ব্যক্তিয়ে ভাল কাম কৰিছে বা ভাল এজন কাৰণ আমি এতিয়া মই দেখিছোঁ ফেচবুকত ভাল গান গাই দিয়া ভিডিঅ' এটা ইমান শ্বেয়াৰ নহ'ব পাৰে কিন্তু কোনোবাই সাধাৰণ বেয়া কথা এটা কৈ দিলে সেই কথাটোক লৈ পিনি খুব শ্বেয়াৰ হ'ব পাৰে সেইবাবে আপোনালোকে কথাবোৰ অলপ গুৰুত্ব দিয়ক যাতে এনেকুৱা ধৰণৰ নহয় আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ আৰু আপোনালোকৰ ওচৰতো যদি কেনেবাকৈ এনেকুৱা মক্কেল কিছুমানৰ ভিডিঅ' আছে তেতিয়াহ'লে মোলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো আপোনালোক কেনেকুৱা লাগিলে আৰু নেক্সট পাৰ্টটো আহি আছে জল্দি আৰু মক্কেল কিছুমানৰ ভিডিঅ' মোৰ ওচৰত অলৰেডি আছে কিন্তু মই ইমানখিনি একেদিনাখনে মানে ক'বলৈ মানে মোৰ আচলতে কথাই নাইকিয়া হৈ গৈছে সেইবাবে আপোনালোকক অনুৰোধ জনালোঁ যাতে আপোনালোকেও যদি কোনোবা এনেকুৱা ধৰণৰ মক্কেল পায় আৰু যিমান পাৰে ইমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এনেকুৱা মক্কেল পাই দেখে আৰু নেক্সট টাইম এনেকুৱা কামবোৰ নহয় কাৰণ এটা কথা হৈছে আপোনাৰ ক্ৰিয়েটিভিটি আছে আপুনি দেখক আপোনাৰ কিবা এটা টেলেণ্ট আছে কিন্তু এনেকুৱা বস্তা পিন্ধিবা কিবা পিন্ধিবা আপুনি কিবা এটা খাই দেখুৱাটো ক্ৰিয়েটিভিটি আচলতে নহয় নেকি যি কি নহওক আপোনালোকে ভিডিঅ'টো চাগে চাই ভাল পালে সেইবাবে আকৌ পুনৰবাৰ কৈছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব ধন্যবাদ জয় আই অসম